আবেলিৰে ৰদালি হেল্ল' ৰিয়ান ক'ত আছা আহা আমি চবেই আছোঁ গেম মাৰোঁ গেম ৰ'বা মই গৈ আছোঁ 5 মিনিটমান ৰখা মই গৈ আছোঁ অ'কে ঠিক আছে মই গৈ আছোঁ খেলি আছোঁ আমি তুমিও আহা গেম অন কৰা তোমালোকে মাৰা আৰু 99 কি মজা হবে নেটৱৰ্ক চল यहाँ খেলিব লাগে আমি খেলো বঢ়িয়া তুমি হেডত লাগি থাকা গ্ৰুপ দি দিছা বঢ়িয়া ল'ব লাগিব হা একদম চিয়ৰ 100% চিয়ৰ একচেপ্ট কৰা পঠিয়াইছোঁ ওকে মোৰ চোৱা কাৰেক্টে চোৱা নাই কি হ'ব বাপ মাৰি নেদে দেখিলা এনিমি মাৰি দেখুৱা ঠিক আছে তোমালোক আজি দেখাইছোঁ কেনেকৈ এনিমি মাৰি ৰ'বা বঢ়িয়া এই মুড ল অফিসা হেডশট মজা বঢ়িয়া লাষ্ট আৰু দুটা আছে ৰিভাইভ কৰা মজা লাষ্ট এনিমি হা লাষ্ট এনিমি গুলন বঢ়িয়া বুয়া বঢ়িয়া তুমি কেইটা কিল কৰিলা মই 9টা বহুত তিনটা মোৰ একেবাৰে কম হেল্ল' হ'ব দিয়া হেল্ল' কোৱা তোমালোকে খেলা মই যাওঁ অলপ কাম এটা আছিলে মানে ঘৰত খেলা আকৌ এক মেচ খেলি আৰু নেখেলো মানে অলপ ফোন আহিছে অলপ যাওঁ মানে কাম আছিলে কি ৰিয়ান প্ৰেমত পৰিছা নেকি প্ৰেমত পৰিছে নহয় তুমিতো এনচন ধৰা ন আমি এনচম আছো গাৰ্লফ্ৰেণ্ড থাকিব পাৰে আমি এনচম লোৱা নেকি গাৰ্লফ্ৰেণ্ড পালেতো আমাক পাহৰি যাবা ন কথা নেকি গাৰ্লফ্ৰেণ্ড পালে তোমাৰ ফ্ৰেণ্ড পাহৰি যাব পাৰি নেকি আহিম নে নহ'লে মই ঠিক আছে বাই বাই হেল্ল' বজা দেই আমি এক মেচ খেলিম আৰু আৰু ৰিয়ানৰ কিবা এটা কাম থকাৰ বাবে তাৰ পৰা গুচি আহিবলগীয়া হ'ল আৰু পাছদিনাখনেই ৰাতিপুৱা ৰিয়ানে লগৰকেইটাৰ লগত গেম খেলি আছিলে হঠাৎ কেইজনীমান ছোৱালী সন্মুখেৰে পাৰ হৈ গ'ল আৰু ৰিয়ানৰ কিবা এটা ভাল লাগিল আৰু ৰিয়ানে সিহঁতক ফ'ল' কৰিব ধৰিলে কি চাই আছ গম পাইছো কথাটো সেইটো মানে তোৰ গম পাইছো ঠিকে ভাল আৰু দুদিনমানৰ পিছত ঐ ৰ'বাচোন কোনফালে গৈছিলা মই ক্লাছ কৰি আহিলোঁ তুমি কোনফালে আহিছিলা মই এনেই অলপ এইফালে ক্লাছ কৰি আহিলা ন
বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো পাম নেকি? মোৰ ফোন নাই নহয়, মাৰ ফোনহে আছে। মাৰ নম্বৰটো ল'ব পাৰি। নহ'লে তোমাৰ নাম্বাৰটোকে দিয়া। লৈ লোৱা তেনেহ'লে মোৰ নাম্বাৰটো। কোৱা। 991526 মই তোমাক কল কৰিম হা। অ'কে, গধূলি সময়ত ফোন কৰিবা। অ'কে। ৰিয়ানে তাৰ নম্বৰটো চয়নিকাক দিলে আৰু চয়নিকাৰ যিহেতু ফোন নাছিল, মাকৰ আছিল, সেইবাবে তাই বহীতে লিখি ল'লে। আৰু ৰাতি চয়নিকাই ৰিয়ানলৈ কল কৰোঁ নকৰোঁকৈ কল লগালে। হেল্ল', কি কৰি আছা? নাই, মই এনেই। কি কৰিছা? এনেই আছোঁ ঘৰতে। শুনা না, তোমাক মোৰ কথা এটা ক'বলগীয়া আছিল। কি কথা কোৱা? কালি লগ পামেইচোন। কালি লগ পালে ক'ম, বহুত ইম্পৰ্টেণ্ট কথা আছিল। কি কথা কোৱা না প্লিজ। ঠিক আছে, মই তোমাক কালি লগ পালে ক'ম হা। হ'ব, ঠিক আছে তেনেহ'লে। অ'কে, গুড নাইট, বাই। অ'কে, বাই, গুড নাইট। পাছদিনা ৰাতিপুৱা হেল্ল', ক'ত পালাহি? হ'ব, ঠিক আছে। তুমি কিবা কথা এটা ক'ম কৈছিলা নহয়, কি কথা কোৱা না? কথাটো হ'ল, মোৰ তোমাক বহুত ভাল লাগে। মই তোমাক ভাল পাব বিচাৰোঁ। ৰিয়ানে তাৰ মনৰ কথা ডাইৰেক্ট কৈ পেলালে আৰু চয়নিকাই লাজতে একো নক'লে। আৰু তাৰপিছত কি হ'ল, একো নকলা যে? মোৰো তোমাক ভাল লাগে। আমি সকলোৱে গম পালোঁ যে ৰিয়ানে চয়নিকাক নিজৰ মনৰ কথাখিনি খুলি ক'লে আৰু চয়নিকাই যিহেতু মনে মনে ৰিয়ানক ভাল পাই পেলাইছিল, সেইবাবে ৰিয়ানক একচেপ্ট কৰি ল'লে। আগলৈ কি হয় জানিবলৈ চাই থাকক। আৰু 5 দিনমানৰ পাছত মাৰা 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 মাৰা, আৰু দুটা আছে, মাৰা। বুয়া ল'ব লাগিব, মাৰা। ভাইলোক কি হ'ল, আজিকালি ৰিয়ান গেমত নহা হ'ল যে? সি এতিয়া ৰিলেশ্যনশ্বিপত আহিলে। কি? কেতিয়া? 5 দিন হ'ল। কথাটো তেনেকুৱা। হেল্ল', পোৱালি, কি কৰিছা?
নাই এনেই আৰুনো কি কৰিম বাৰু ভাত খালানে? খালোঁ তুমি খালানে? মই খালোঁ। অ'কে কথা এটা শুনাচোন, ব'লা ক'ৰবাত ওলাই যাওঁ ফুৰিবলৈ। ঠিক আছে 10 মিনিট ৰোৱা মই গৈ আছোঁ। অ'কে ঠিক আছে, বাই। অ'কে বাই। আৰু 10 মিনিটমানৰ পাছত আহিলা? তোমাৰ বাইক কি হ'ল? মোৰ বাইক আজি দাদাই লৈ গৈছে। ঠিক আছে ব'লা এইফালে যাওঁ। ব'লা। दिल का ये क्या राज है, जाने क्या कर गए, जैसे अंधेरों में तुम चांदनी भर गए। অ পোৱালি, তুমি মোক কিমান ভাল পোৱা? বহুত কিমান বহুত? বহুত আৰু বুজাব নোৱাৰোঁ। আৰু যদি তুমি মোক এৰি যোৱা? কেতিয়াও নাযাওঁ। আই লাভ ইউ। আই লাভ ইউ টু। অ পোৱালি, মই কথা এটা ভাবিছোঁ। কি কথা? মানে মই ইউটিউব চেনেলত ইউটিউব ভিডিঅ' বনাম বুলি ভাবিছোঁ। অ'কে বনাবা। তুমি বেয়া নোপোৱা? নাপাওঁ কিন্তু চাবা আকৌ দেই। নাই বেলেগৰ লগত হেৰি নাই ইমান, কিন্তু ভিডিঅ' বনাব লাগিব বেলেগ ছোৱালীৰ লগত, পাৰিম নহয়? অ'কে। আৰু কিছু সময়ৰ পিছত এনেকৈ ৰিয়ানে ইউটিউবৰ বাবে দুমাহমান ভিডিঅ' বনাই গ'ল। আৰু এদিনাখন ৰাতিপুৱা ঐ তহঁতৰ ৰিলেশ্যন কেনেকুৱা চলি আছে? ভালেই চলি আছে। ঠিকে আছে দে, ভাল হ'লে ভাল আৰু সেইটোৱে লাগে। এইটো ৰিয়ান নহয় নিচাচোন। অঁ বল চয়নিকা কওঁগে। কি কৰি আছা? নাই এনেই ৰৈ আছোঁ। বাকী ভালেই ন? ভালেই। তোৰ ৰিলেশ্যন কেনেকুৱা চলি আছে? ঠিকেই চলি আছে। চাইনে? অঁ কিয়? ৰিয়ানে ফেচবুকত বেলেগ ছোৱালীৰ লগত ফটো আপলোড দিছে। ফেচবুকত? অঁ এই চোৱা আকৌ। তোমালোক ৰখা হা, মই যাওঁ। ঐ চয়নিকা শুনচোন। আৰু একো বিয়া চাই যোৱা। চয়নিকা শুনচোন। তুমিনো কেলে এনেকৈ ক'ব লাগে? এবাৰ যি দেখিছোঁ সেইটোৱেতো ক'ম ন। আৰে হ'লেও তুমি ক'ব নালাগে ন, এইবোৰ নহয়। আৰু এই বুলি শুনি চয়নিকা তাৰ পৰা গুচি গ'ল। কিয় মোৰ লগত এনেকুৱা কৰিছে? মই তাক বেলেগ ছোৱালীৰ লগত কিয় দেখিব নোৱাৰোঁ? কিয় সি তেনেকুৱা কৰিছে? মই আৰু তাক কেতিয়াও ফোন নকৰোঁ, কেতিয়াও লগ নকৰোঁ মই তাক। মই ইয়াৰ পৰা গুচি যাওঁ। মই নোৱাৰোঁ এনেকৈ। এই বুলি কৈ চয়নিকাই দুখতে বিচনাতে পৰি থাকিল আৰু ৰিয়ানে তাইলৈ কল লগালে। আৰে তাই কিয় ফোনটো ৰিচিভ কৰা নাই বাৰু?
আৰু এনেকৈ ৰিয়ানে চয়নিকালৈ ফোন কৰি থাকিল, কিন্তু তাই ৰিচিভ নকৰিলে। আৰু এনেকৈ গোটেই ৰাতিটো পাৰ হ'ল। এনেকৈ ৰিয়ানে চয়নিকাৰ কথা ভাবি ভাবি গোটেই দিনটোৱে পাৰ কৰাই দিলে, কিন্তু তাই এটা ফোনো নকৰিলে। আৰু এদিন ৰাতি চয়নিকাই তাইৰ লগৰজনীক কল লগালে। হেল্ল' প্ৰিয়ংকা, শুন না। ঐ ক। মোৰ জান আজিকালি একো ভাল নলগা হৈছে। কিয় জানো মই তাক বেলেগৰ লগত দেখিব নোৱাৰোঁ। এইবোৰ হয় আৰু, তই বেছি ভাবি নাথাকিবি দে। কিয় সি মোৰ লগত এনেকুৱা কৰি আছে? বাদ দে তেনেহ'লে, এৰি দে তাক যদি তোক বুজি নাপায়। প্ৰিয়ংকা, মই আৰু নোৱাৰোঁ এনেকৈ। মই তাক এৰি দিম, মই এনেকৈ নোৱাৰোঁ। মোৰ মতে তই এৰি দিয়াটোৱে ভাল হ'ব। বাদ দে এইবোৰ, বহুত ল'ৰা আছে। আৰু এনেতেই ৰিয়ানে কল কৰিলে। প্ৰিয়ংকা ৰচোন, সি ফোন কৰি আছে। মই তোক অলপ পিছত ফোন কৰি আছোঁ। অঁ হ'ব দে। হেল্ল'। ঐ পোৱালি, কি কৰিছা? এনেই আছোঁ। আৰু মোক পোৱালি বুলি নামাতিবা। কি হ'ল, কালিৰ পৰা তোমাক ফোন লগাই আছোঁ, তুমি ফোন ৰিচিভ কৰা নাই কিয়? শুনা, আজিৰ পৰা মোক কল নকৰিবা। ফোনটো মাৰ হাতত থাকিব। আৰু তুমি তোমাৰ লাইফত হেপ্পী থাকা, মই মোৰ লাইফত হেপ্পী থাকোঁ। আজিৰ পৰা আমাৰ ব্ৰেকআপ। কিন্তু কিয়? কি হৈছে পোৱালি তোমাৰ? কোৱাচোন প্লিজ, কোৱাচোন কি হৈছে তোমাৰ? হেল্ল', কি হৈছে তোমাৰ? কি হৈছে? কোনোবাই কিবা কৈছে নেকি মোৰ বিষয়ে তোমাক? প্লিজ তেনেকৈ নক'বা, মোৰ বেয়া লাগে অ'। নোৱাৰোঁ তোমাৰ অবিহনে জীয়াই থাকিব। প্লিজ এবাৰ বুজি পোৱা। ভাবি চাবা এবাৰ। যিহেতু চয়নিকাই ৰিয়ানৰ লগত ৰিলেশ্যনশ্বিপত নথকাৰ কথা ক'লে, আৰু ৰিয়ানে ভাগি পৰিল, আৰু অৱশেষত উপায় নাপায় বাই বুলি ক'বলগীয়া হ'ল। আৰু এনেকৈ এসপ্তাহমান পাৰ হৈ গ'ল, আৰু এদিন হঠাৎ ৰিয়ানে তাইলৈ কল লগালে। কিন্তু তাই ৰিচিভ নকৰিলে। তেনেতেই সেইটো নম্বৰৰ পৰা এটা কল আহিল, আৰু হেল্ল'। হেল্ল'। কোনে কৈছা? ক'ৰ পৰা কৈছা? মই চয়নিকাৰ লগৰ। তাই আছে নেকি ঘৰত? তাই ঘৰত নাই নহয়, মোমায়েকৰ ঘৰলৈ গ'ল। তাই কেতিয়া আহিব গম পাই নেকি? তাই কেতিয়া আহিব নাজানো নহয়, ফোন কৰা নাই। অঁ হ'ব, ঠিক আছে তেনেহ'লে। অঁ ঠিক আছে।
এনেকৈ দুমাহমান পাৰ হৈ গ'ল। ৰিয়ানে চয়নিকাৰ কথা ভাবি ভাবি বহুত ভাঙি পৰিল। অৱশেষত ঐ তহঁতি ইয়াত কি কৰি আছ? তহঁতি গম পাও নে কালিৰ পৰা ৰিয়ান ঘৰত নাই? কি মাকে বিচাৰি আছে? মাকে বিচাৰি আছে? ল'ৰাটো বেয়া হৈছে। ব'লা ব'লা বিচাৰি যাওঁ। ব'লা ব'লা। সেইটো হৌৱা পৰি আছে। ব'লা ব'লা ব'লা। ৰিয়ান ইয়াত কিয় পৰি আছা তুমি? উঠা উঠা উঠা। এইবোৰ কি কৰিছা হা? তুমি এজনী ছোৱালীৰ কাৰণে এনেকুৱা হৈছে, বেয়া হৈছে নে? ব'লা ব'লা। হা এইবোৰ খাই নি? এইবোৰ কি পেলোৱা? এইবোৰ মায়ে বিচাৰিছে। এটা ভাল প্ৰফেচনেল লাইফ আছে, আগুৱাই যোৱা লাইফত। মায়ে বিচাৰি আছে। ব'লা 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 ঘৰলৈ ব'লা। ব'লা 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 ঘৰলৈ ব'লা ব'লা ব'লা। আৰু ইফালে চয়নিকাও ভাঙি পৰিছিল। চয়নিকা শুনা, বেলেগৰ কথা শুনি এটা ৰিলেশ্যনশ্বিপ এনেকৈ ভাঙি দি তুমি বৰ বেয়া কাম কৰিলা। তুমি তোমাৰ প্ৰিয়জনক এবাৰ কথাটো সুধিব পাৰিলা। এনেকৈ আধা বাটতে এটা ৰিলেশ্যনশ্বিপ শেষ কৰিব নালাগিছিল, কিয়নো এটা ৰিলেশ্যনশ্বিপ গঢ়িবলৈ বহুত কষ্ট হয়, ভাঙিবলৈ বেছি সময় নালাগে। শেষত আৰু এটা কথা ক'ম ৰিয়ান, তুমি চয়নিকাক নোপোৱাৰ বেদনাত তোমাৰ লাইফটো এনেকৈ শেষ কৰি নিদিবা। তুমি নিজৰ কাম কৰি যোৱা আৰু আগুৱাই যোৱা। এদিন নহয় এদিন তোমাৰ জীৱনলৈ আকৌ প্ৰেম আহিব।